নমস্কাৰ বন্ধুসকল। তো বহুত দিনৰ মূৰত তো আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। তো আজি কিছু অলপ মানে কিমান টকা মানে খৰচ হ'ল সেই তাৰ বিষয়ে অলপ জনাম। আগৰ নহয় মানে আমি নতুনকৈ পোৱালি আনিছোঁ, মোটামুটি 150 পোৱালি আনিছোঁ। এই 150 পোৱালি কিমান খৰচ গ'ল অনাৰ পৰা মুৰ্গীবিলাক কিনি আনিছোঁ, আমি নিজে চানা ওলোৱা নাই, কিনি আনিছোঁ এইটো। তো আজি তাৰে মানে আজি 50 দিন হ'ল আমাৰ ক্লিয়াৰ। তো 50 দিনত কিমান খৰচ হ'ল, ক'ত কিমান গ'ল সেইবিলাক মই জনাম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব, তেতিয়াহে গম পাব ক'ত কিমান গৈছে। বাকী যিখিনি আমি মুৰ্গী বৰ্তমান আমাৰ কিমান ডাঙৰ হৈছে সেইটোও দেখাম। তো তাৰপিছত আজি 50 দিনলৈ কিমান মানে খৰচ হয় সেইখিনি আপোনাক দেখাম। পিছত নেক্সট যেতিয়া বিক্ৰী কৰিম আমি তেতিয়া কিমান আমি লাভত আহে বাকীখিনিও মই পিছৰ ভিডিঅ'ত দি দিম। তো আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আমি আনিছিলোঁ 150 মুৰ্গী। তো 150 মুৰ্গী মই ইয়াত লিখি আনিছোঁ, মানে মই হেৰি কৰা নাই, লিখি আনিছোঁ মানে যিহেতু মনত নাথাকিব গোটেই। তো 150 মুৰ্গী আনিছিলোঁ আমি 39 টকা কৰি আনিছিলোঁ, পাৰ পিচ এটাত 39 টকা কৰি। অলপ মানে এতিয়া নেক্সট আমাৰ মোটামুটি হেৰি এইটো কি কৰি আছে অক্টোবৰ, আমাৰ মোটামুটি 50 দিন হ'ল আৰু। আমি 39 টকা কৰি আনিছিলোঁ, 39 টকা কৰি আৰু তাত খৰচ হৈছিলে আমাৰ 5,850 টকা হৈছিলে, 5,850 টকা হৈছিলে আনি জিৰ' পোৱালি আনিছিলোঁ। তাৰপিছত তাৰ কাৰণে প্ৰিষ্টিটাৰ দানাটো আনিছিলোঁ আমি 25 কিলো দানা আনিছিলোঁ, আৰু 25 কিলো দানাত গৈছিলে আমাৰ 1450 টকা। তো এই 1450 টকা 20 দিন খোৱালোঁ। তো 20 দিনৰ পিছত আৰু আনিব লাগে, বাকী ঔষধ আনিছিলোঁ, ঔষধ 100 টকা আনিছিলোঁ এটা। তাৰপিছত পেপাৰ সেইবিলাক আনিব লাগে 30 টকা এইবিলাক কেজি। তাৰপিছত দানা 20 দিন খোৱালোঁ। তাৰপিছত এসপ্তাহত ভেকচিন এটা দিলোঁ, ভেকচিনটোত মোটামুটি ৰাণীখেত ভেকচিন 70 টকা, এইটোত 70 টকা লৈছে। তো তাৰপিছত নেক্সট 20 দিনৰ পিছত আমি আৰু দানা আনিছিলোঁ, সেইটো হ'ল আমাৰ ষ্টেটাৰ হয়, সেইটো ষ্টেটাৰ হয়। তাৰপিছত ষ্টেটাৰত যায় আমাৰ 2600 টকা, যিহেতু দাম বাঢ়িছিল দানাৰ, 2600 টকা। আৰু 14 দিনত এটা আমি ভেকচিন দিছিলোঁ, সেইটো গম্বৰু, সেইটোত মোটামুটি তাৰ লগত আমি একেবাৰে মিক্স কৰি আহিলোঁ সাজ বাচন, তাত মোটামুটি আমাৰ সেইটো 14 দিনত দিছিলোঁ, সেইটোত 500 টকা কৈছে। তো তাৰপিছত আমি দানাটো ক'লোৱেই 2600 টকা ষ্টেটাৰ দানাটো। তাৰপিছত ভিটামিন আনিব লাগিব, মুৰ্গীৰ কিছুমান বস্তু আনিব লাগে, বায়'স্পাক আনিছিলোঁ, সেই এটা ঔষধ হয় বায়'স্পাক দেহাৰ গঠনৰ কাৰণে। তাৰপিছত সেইটো আনিছিলোঁ। তাৰপিছত লাষ্ট 40 দিনত গ্ৰ'ৱাৰ দিব লাগে, তো গ্ৰ'ৱাৰ আনিলোঁ। তো গ্ৰ'ৱাৰৰ দাম বাঢ়িছে, 1540 টকাকৈ আনিছোঁ আমি এক বেগত। তো আজি সেইও শেষ হৈছে। তাৰপিছত নেক্সট আমি আৰু 25/11/2021 তাৰিখে গ্ৰ'ৱাৰ আৰু আনিছিলোঁ। তাৰপিছত গ্ৰ'ৱাৰৰ লগত আমি মাকৈ আনিছোঁ। তাৰপিছত তাতে খৰচ হয় আমাৰ 2450 টকা, যিহেতু দুটা আনিছিলোঁ, 2 বেগ আনিছিলোঁ গ্ৰ'ৱাৰ, তাৰপিছত মাকৈ। বৰ্তমান আমি সেই মিক্স কৰি আছোঁ, আৰু চাউল মল একেলগে 3বিধ আমি মিক্স কৰি আছোঁ। তো আমাৰ এইখিনিত মোটামুটি 50 দিনত আমাৰ মুঠ খৰচ হৈছে মোটামুটি 15,610 টকা। বাকী অলপ কম বেছি হ'ব, কিছুমান অলপ ধৰা নাই, তথাপি মোটামুটি আমাৰ 50 দিনত 15,610 টকা। তো এই 15,610 টকা গ'ল। আমি নেক্সট কিমান মানে আৰু কিমান খৰচ হয় পিছত জনাম মই ভিডিঅ'ত। নেক্সট আৰু যেতিয়া আমি বেচিম তেতিয়া আমাৰ কিমান লাভ হয় সেইটো মই আপোনাৰ ভিডিঅ'টো দিম, আপোনালোকে চাই থাকিব। তো বাকীখিনি আৰু অলপ দেখাবলৈ আছে, মুৰ্গীবিলাক দেখাই আছোঁ কিমান ওজন হৈছে। আজি মই ক'লোৱেই 50 দিন হ'ল, আজি মুঠ একদম টোটেল 50 দিন হ'ল। তো এতিয়া মুৰ্গীবিলাক মই দেখাই আছোঁ, তো আপোনালোকে চাব। আমাৰ মুৰ্গীবিলাক এই 150 মুৰ্গী আনিছিলোঁ বুলি কৈছিলোঁ, এই 150 মুৰ্গী। সেয়ে তো বৰ্তমান আমাৰ ওজন হৈছে 1 পোৱাৰ পৰা মোটামুটি আধা কেজিলৈকে হৈছে। 50 দিনত আধা কেজি হৈছে, বাকী 1 পোৱাৰ ভিতৰত ওপৰত হৈছে চব। আৰু এইবিলাক আমি হেৰি কৰি আছোঁ, চন্দনৰ পাত। এই চন্দনৰ পাত খাই বহুত ভাল পায়, এটাও নাথাকে দিলে, এইটো পাত মোৰ লগটোৱে দি আছে। এইটো ফাৰ্মখন এইফালে এনেকৈ ৰাখিছোঁ 150 মুৰ্গী, ইয়াত 150 আছে। আৰু দানা দিছোঁ ৰাতিপুৱা, দানা দিয়াৰ পিছত এতিয়া এইটো 2 টাইম দি আছোঁ দানা আমি এতিয়া, 8মান বজাত দিনত, আৰু আবেলি একেবাৰে আবেলি 4টামান বজাত, আৰু দুপৰীয়া এনেকৈ আমি দিয়া হয় চন্দনৰ পাত। তো ধুনীয়াকৈ খাওঁ চন্দনৰ পাতটো।
তো ধুনীয়াকৈ চাৰিওপিনে সিঁচৰি আছে, মুৰ্গীবিলাক ধুনীয়াকৈ সিঁচৰি থাকে চাৰিওপিনে। আৰু যিহেতু ঠাইখিনি অলপ ভাল হৈ আছে, পূৰা ধুনীয়া লেতেৰা হোৱা নাই, এনেকৈ ধুনীয়া মানে ভুৰভুৰীয়াহেন হৈ আছে মাটিটো, একো বেমাৰো লগা নাই, ধুনীয়াকৈ আছে। আপোনালোকে ফাৰ্ম কৰিলে এনেকৈ কৰিব, মানে মাটিটো মানে ইয়াত কেইটামান ডাঙৰো আছে, তাৰ কি লগতে তাৰ ইয়াৰ আছে দেখাই আছোঁ। এইয়া 3 মাহৰ পিছত আমি গোটেই বেছি দিম, বিক্ৰী কৰি একেবাৰে বেপাৰীক দি দিম পোৱালিবিলাক। এই তাৰ কি আছে লোকেল আঢ়াইয়াৰ আছে, এইবিলাক এক্সট্ৰাকৈ ৰাখিছোঁ। এই কটকনাথ আছে, তো এনেকৈ ৰাখিছোঁ আৰু